তুমি পুৰুষ যদি কিয় কান্দিছা? তুমি পুৰুষ যদি কিয় কান্দিছা? পুৰুষে কেতিয়াও চকু পানী নুটুকে নহয়। সিহঁতে মাথো সমাজৰ বাবে থিয় দি ৰয়। সিহঁতৰ কোনো আৱেগ অনুভূতি নাথাকে। থাকে যদিও শৈশৱতে সেইবোৰৰ বলি দিয়া হয়। পিঠিত বোজা অধিক যদিও চুচৰি হ'লেও সিহঁত আগবাঢ়ি যাবই লাগিব। নহ'লে থমকি ৰ'লে সিহঁত সমাজত পিছ পৰি ৰ'ব। দায়িত্বৰ বোজাবোৰে যদিও নিতৌ আঘাত হানে, সিহঁতে নোৱাৰে দিনৰ পোহৰত নিজৰ দুখবোৰ প্ৰকাশ কৰিবলৈ। নিদ্ৰামগ্ন পৃথিৱীৰ নিৰ্জনতাৰ আড়ে আড়ে সিহঁতে চকু পানী টুকে। জীৱনৰ পাতনি মেলোঁতেই সিহঁতৰ ভৱিষ্যতৰ সপোন দেখা হয়। ভৱিষ্যতৰ বিলাসী জীৱনৰ বিলাসী চাকৰিৰ আশাত। সিহঁতৰ বৰ্তমানৰ সপোনবোৰ ভৰিৰে মোহাৰি পেলোৱা হয়। আমাৰ পোনা ডাক্তৰ হ'ব বুলি ঘোষণা কৰা হয় ঠিকেই, কিন্তু পোনাই মনত পুহি ৰখা সপোনবোৰ জানিব জানো বিচাৰে? নিবিচাৰে। আপোনবোৰৰ সপোনবোৰ পূৰণ কৰাৰ স্বাৰ্থত পোনাই দিনে ৰাতিয়ে একাকাৰ কৰিলে। ভবাৰ দৰে সফল নহ'লে, এইবাৰ ভালকৈ মনোযোগ নিদিলে সফল হ'ব নোৱাৰিব। সেইবাবে সি নোৱাৰিলে। পুৰুষ হ'বলে প্ৰথমতে আৱেগৰ বিসৰ্জন দিবা। তাৰ পিছত নিজৰ সপোনবোৰক হত্যা কৰিবা। আপোনবোৰক যিমান পাৰা সুখী কৰি ৰাখিবা। সমাজে দিয়া সকলোবোৰ মূৰ পাতি গ্ৰহণ কৰিবা। তেতিয়াহে থিয় দিব পাৰিবা প্ৰকৃত পুৰুষৰ শাৰীত। নহ'লে সমাজত কেতিয়াও নাপাবা আগশাৰী। যোৱা এতিয়া চকু পানী মচি পঢ়া টেবুলত বহা। নহ'লে কোনোবাই দেখিলে আকৌ প্ৰশ্ন কৰিব, তুমি পুৰুষ তেন্তে কিয় কান্দিছা?